নমস্কাৰ, মই পাঞ্চল আগেবাৰ আহিলোঁ ছ'চিয়েল মিডিয়াৰ নিউজ লৈ আপোনালোকৰ মাজত। এতিয়া কাবৰি যাত্ৰা কেন্দ্ৰ কৰি চৰকাৰে বিভিন্ন ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উঠিছে। যাত্ৰাৰ সময়ত আইন শৃংখলা বজাই ৰখাৰ বাবে স্কুল কলেজ বহুতো কেইদিনৰ বাবে বন্ধ কৰা দেখা পোৱা গৈছে। কিন্তু বৰ্তমান আকৌ কি হৈছে চাইছে, ট্ৰেইনৰ পৰিস্থিতিটো চালে আপোনাৰো খং উঠি যাব। ট্ৰেইনৰ যাত্ৰীৰ লগত এটা মহিলা আহিছিল, মহিলাটোৰ লগত দুৰ্ব্যৱহাৰ কৰা গৈছে কাবৰি যাত্ৰাবোৰে। কিহৰ কাৰণে দুৰ্ব্যৱহাৰ কৰিছে আপোনালোকে জানে। যাতে দুৰ্ব্যৱহাৰ নহয় সেই বুলিয়ে কিন্তু আমাৰ স্কুল কলেজৰ পৰা বন্ধ কৰি দিয়া হৈছে। আৰু এনেধৰণৰ বিভিন্ন ঘটনা ঘটিছে, সেইবিলাকক তদন্ত করে শাস্তি দেওয়া উচিত। অভিযোগ কোনো সঁচা নে মিছা তার নিরপেক্ষ তদন্ত হওয়া প্রয়োজনীয়। আর কোনো বিশেষ গোটৰ প্রমাণ নহলে দোষী কৰাটো কৰা নহয়। সেয়ে ঘটনা সঁচা নে মিছা তদন্ত কৰি শাস্তি দিয়া উচিত। তো ইয়াতে উঠিছে ডাঙৰ প্ৰশ্ন, যেতিয়া চৰকাৰৰ অন্যতম শ্লোগান বেটি বচাও বেটি পঢ়াও নেতা তেতিয়া ৰাজহুৱা স্থানত মহিলা সুৰক্ষা নিশ্চিত হোৱা কাৰ ধৰ্মীয় নামত এনেধৰণৰ যদি ঘটে কেনেকুৱা কৰি চলিব আপোনালোকে কওক। সমালোচনাৰ মতে কেৱল কোনো বিশেষ অনুষ্ঠানৰ বাবে ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিলে নহব। সাধাৰণ নাগৰিকৰ বিশেষকৈ মহিলা ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ নিশ্চিত কৰাটো চৰকাৰৰ মূল দায়িত্ব হ'ব লাগিব। কাবৰি যাত্ৰাৰ নামত কিছুমান মুছলমানৰ লগতো হাৰাশাস্তি কৰিছে। এতিয়া দেখাব হিন্দু মহিলাটো গৈছে ট্ৰেইনৰ ফেমিলি লৈ যোৱাৰ সময়তে কাবৰি যাত্ৰাত চাওক কেনেকুৱা কৰি দুৰ্ব্যৱহাৰ কৰা দেখা পোৱা গৈছে। এতিয়া সেইটোৱে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বহুতো ভাইৰেল হোৱা দেখা পোৱা গৈছে। এতিয়া প্ৰশ্নটো হৈছে সুৰক্ষা ব্যৱস্থা কাৰ বাবে? আইন সকলোৰে বাবে সমান হ'বনে নাই? বেটি বাঁচাও বেটি পঢ়াও শ্লোগানো থাকিব পাৰে, জীৱনটো মহিলাৰ সুৰক্ষা নিশ্চিত কৰা উচিত। জনসাধাৰণ দাবী এনেধৰণৰ গুৰুত্বপূৰ্ণ। জনসাধারণ দাবি এই ধরনের অভিযোগের গুরুত্বপূর্ণ নিরপেক্ষ তদন্ত হোক আর দোষী পরমায়িত হোক কঠোর শাস্তি দিয়ে। ধর্ম রাজনীতি কোনো সংগঠন নামে রক্ষা করা না হবে, গণতন্ত্র না হবে।